হেল্ল' ষ্টুডেণ্টছ, আজি আকৌ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল শিক্ষা ক্ষেত্ৰলৈ স্বাগতম জনাইছোঁ। আৰু আমি যি ধৰণে ফ্ৰী কোচিঙৰ কোৰ্চ কৰি আছোঁ, ইয়াতে যি ধৰণৰ আমাৰ ক্লাছেছ হৈ আছে ফৰ ADRE 2.0, য'ত 12,600 প্লাছ পষ্ট গ্ৰেড 3 আৰু গ্ৰেড 4ৰ নটিফিকেশ্যন ওলাইছে। আৰু মষ্ট প্ৰবেবলি আপোনাৰ ফেব্ৰুৱাৰী মাৰ্চ মানত আপোনালোকৰ পৰীক্ষা হ'ব, ঠিক আছে। চ' আজিৰ আমাৰ এইটো 3 নম্বৰ ক্লাছ, থাৰ্ড ক্লাছ হয় আমাৰ। আৰু আজিৰ ক্লাছটো হ'ব আপোনাৰ ডাইৰেকশ্যন এণ্ড ডিষ্টেঞ্চ। অ'কে, ত' ডাইৰেকশ্যন এণ্ড ডিষ্টেঞ্চ বহুতে আপোনাৰ ইজি বুলি ভাবে, আৰু ন' ডাউট ইজিও হয়, কিন্তু কিছুমান আপোনাৰ ইয়াতে ট্ৰিক্স জনাটো বহুতেই উচিত, ঠিক আছে। বিকজ কি হয়, আপোনাৰ যেতিয়া এক্সাম হলত যায়, তো আপোনালোক এনেও নাৰ্ভাছ হৈ থাকে যিকোনো মানে কুৱেশ্যন কাৰণে আপুনি যদি এটেম্প কৰিব যায়, তো আপোনালোকৰ ভিতৰত এটা নাৰ্ভাছনেছ থাকে। তো সেই নাৰ্ভাছনেছটোত যদি থাকে, তো আপোনালোকৰ যোনটো ইজি কুৱেশ্যন হয় ন, সেইটো আপোনাৰ টান যেন লগা হয়। অ'কে, মানে যোনবোৰ আপোনাৰ ইজি হয়, যে দেখিলে আপুনি গম পাই যাব, বা কি হ'ব টান নালাগিব পাৰে, বাট আপোনালোকৰ তাতে এটা অভাৰ কনফিডেঞ্চ এটা আহি যাব। এণ্ড আফটাৰ ডেট কি হ'ব, আপোনাৰ সেই ইজি কুৱেশ্যনটো আপোনাৰ ৰং হৈ কিনে আহিব, আৰু অহাৰ পিছত আপোনাৰ বহুত বেয়া লাগিব, ঠিক আছে, যে চিলি মিষ্টেক যোনটো কয় সেইটো বস্তু হ'ব। চ' ক্লাছটো কৰক, ভালদৰে চাওক, বেছি টাইম নলওঁ বাৰু। আজি জাষ্ট আপোনালোকক কিছুমান যোনবোৰ ট্ৰিক্স আছে আৰু যোনবোৰ আপোনাৰ মানে জানিব লগা কথা, সেইবোৰ আপোনালোকক মানে ইয়াতে দেখাই দিম, ঠিক আছে। চ' আৰম্ভ কৰোঁ। চ' আপোনালোকে কি জানে যে কেইটা ডাইৰেকশ্যন থাকে, মানে ৱৰ্ল্ডত কেইটা ডাইৰেকশ্যন আছে? চ' আই থিংক চবেই জানে যে নৰ্থ, চাউথ, ইষ্ট, ৱেষ্ট। অ'কে, এই ধৰণে জানে চবে। আৰু চবৰে এটা মনত ৰাখিব, আপোনালোকে এই ধৰণে মনত ৰাখিব, নৰ্থ, চাউথ, ইষ্ট, ৱেষ্ট। ইভেন আপোনালোকে যেতিয়া ড্ৰয়িংটো যেতিয়া বনাব, তো তেতিয়া আপোনালোকে এই ধৰণে কৰিব, নৰ্থ, চাউথ, ইষ্ট, ৱেষ্ট হিচাপে ড্ৰয়িং কৰিব। অ'কে, কিন্তু কথা এটা আছে ইয়াতে, একৰ্ডিং টু জিঅ'গ্ৰাফী, যদি জিঅ'গ্ৰাফী হিচাপে যদি আমি চাব যাওঁ, তেনেহ'লে আপোনালোকৰ 32টা ডাইৰেকশ্যন থাকে। অ'কে, 32টা ডাইৰেকশ্যন থাকে, আৰু এই 32টা ডাইৰেকশ্যনক আপোনাৰ কম্পাছ পইণ্ট বুলি কোৱা যায়। অ'কে, কম্পাছ পইণ্ট বুলি কোৱা যায়। এইটো ছাবজেক্টৰ লগত একো লিংক নাই, বাট জাষ্ট জানি থোৱাটো ভাল। অ'কে, চ' কম্পাছ পইণ্ট বুলি কিনে 32টা ডাইৰেকশ্যন আছে, কিন্তু আমাৰ যোনখিনি মানে মেজৰ ডাইৰেকশ্যন, মেইন ডাইৰেকশ্যন যোনখিনি হয়, সেই হ'ল আপোনাৰ 8টা। এইখিনি মুচি দিছোঁ বাৰু। চ' আপোনাৰ যোনটো মেইন ডাইৰেকশ্যন আপোনাৰ কেইটা? 8টা। 8টা কি কি? 4টাতো আমাৰ ইয়াতে পালোৱে, নৰ্থ, চাউথ, ইষ্ট, ৱেষ্ট। এতিয়া এই নৰ্থ আৰু ইষ্টৰ মাজত যোনটো হ'ব, সেইটো কি বুলি কয়? নৰ্থ ইষ্ট। আৰু ইষ্ট আৰু চাউথৰ মাজতো কি হ'ব আপোনাৰ? চাউথ ইষ্ট। এতিয়া চাউথ আৰু ৱেষ্টৰ মাজত কি হ'ব আপোনাৰ? চাউথ ৱেষ্ট। আৰু নৰ্থ আৰু ৱেষ্টৰ মাজত হ'ব আপোনাৰ নৰ্থ ৱেষ্ট। অ'কে, আচ্ছা, বহুতৰতো ডাউট হ'ব পাৰে ইয়াতে, যে ইয়াতে আমি যে লিখিছোঁ নৰ্থ ইষ্ট বুলি, চ' এইটোতো আমি এনেকৈও লিখিব পাৰোঁ ন, ইষ্ট নৰ্থ, হয়নে নহয়? আৰু এইটো যোনটো চাউথ ইষ্ট লিখা আছে, এইটোতো আমি এই ধৰণেও লিখিব পাৰোঁ, যে ইষ্ট চাউথ। এই ধৰণত আমি কিয় নিলিখোঁ? আমি কিয় নৰ্থ ইষ্ট বা চাউথ ইষ্ট বা চাউথ ৱেষ্ট আৰু নৰ্থ ৱেষ্টে কিয় লিখোঁ? অ'কে, চ' কোনোবা মানে মনতো আহিব পাৰে ন, এইবোৰ মানে ডাউট থাকিব পাৰে। চ' এটা কথা মনত ৰাখিব, আমাৰ যোনকেইটা মানে প্ৰাইমেৰী ডাইৰেকশ্যন যোনটো কোৱা যায়, প্ৰাইমেৰী ডাইৰেকশ্যন সদায় যোনটো আপোনাৰ প্ৰাইমেৰী ডাইৰেকশ্যন আপোনাৰ সদায় নৰ্থ আৰু চাউথ হয়। কিয় হয়? বিকজ চাওক, নৰ্থ আৰু চাউথ ডাইৰেকশ্যন আমাৰ কম্পাছটো যোনটো ডাইৰেকশ্যন দেখায়, সেইটো কি দেখায়? আপোনাৰ নৰ্থ আৰু চাউথে দেখায় ন। নৰ্থ প'ল, চাউথ প'ল চবতে মানে এইটোৱে আছে ন। নৰ্থ ডাইৰেকশ্যনটো আপোনাৰ যেতিয়া মানে ফাৰ্ষ্ট মানে আপোনাৰ ডিস্কভাৰী হৈছিলে, আপোনাৰ নৰ্থ মানে কম্পাছেদি মানে ডাইৰেকশ্যন ওলোৱাটো, চ' তেতিয়া ফাৰ্ষ্ট অফ অল নৰ্থ আৰু চাউথে আছিলে। চ' সেইকাৰণে কি কৰিলে, তাৰেপিছত যোনখিনি মানে অল্টাৰনেট যোনখিনি ডাইৰেকশ্যন ওলালে, সেইবোৰ চব নৰ্থৰ ৰিপ্ৰেজেণ্টেটিভ বা চাউথৰ ৰিপ্ৰেজেণ্টেটিভ হিচাপে ওলোৱা যায়, ঠিক আছে। চ' এই কথাটো সদায় মনত ৰাখিব, নৰ্থ ইষ্ট হয় কেতিয়াও
ইষ্ট নৰ্থ নহয় আৰু ইষ্ট চাউথ কেতিয়াও নহয় অ'কে ভুল কৰি কেতিয়াও নাহিব যদি এই ধৰণৰ যদি আপোনালোকৰ যোনটো মাল্টিপল চইচ কুৱেশ্যন থাকে তাতে যদি আপোনালোকৰ এনচাৰ এনেকুৱা ধৰণৰ থাকে যে ইষ্ট নৰ্থ ইষ্ট চাউথ কেতিয়াও টিক নকৰিব অ'কে সদায় আপোনাৰ নৰ্থ ইষ্ট চাউথ ৱেষ্ট বা নৰ্থ ৱেষ্ট এই ধৰণৰে যদি পায় তেতিয়াহ'লে আপোনালোকে টিক কৰিব আৰু মোৰ অভাৰ আপোনাৰ কি হয় এই যে আপোনাৰ নৰ্থটো ইভেন এনচেষ্টাৰ যেতিয়া আপোনাৰ মানে মেগনেটো আপোনাৰ মানে যোনটো চুম্বক বুলি কয় আৰু চুম্বকটো যেতিয়া আপোনাৰ মানে ইনভেণ্ট হোৱা নাই বা ডিস্কভাৰী হোৱা নাই চ' তেতিয়া আমাৰ কি কৰিছিলে ফ'ৰ ফাদাৰে কি কৰিছিলে আপোনাৰ তেতিয়া আপোনাৰ যোনটো ধ্ৰুৱ তাৰা ঠিক আছে ধ্ৰুৱ তাৰাটো আমি নৰ্থ হিচাপে চাওঁ অ'কে য'ত মানে ধ্ৰুৱ তাৰাটো আছে যদি সেইপিনে নৰ্থ আছে বুলি কিনে চবে এজিউম কৰা আছিল আৰু লাষ্টত যাই কিনে এইটো ৰাইটো হৈছে যে ধ্ৰুৱ তাৰা সদায় নৰ্থৰ পিনে থাকে ঠিক আছে চ' এইবোৰ অলপ মানে বেছিক আজি আপোনালোকক বুজাই যাম অ'কে এতিয়া আই থিংক এইখিনি কথাটো বুজিছে আপোনালোকে যে আমাৰ কি থাকে মেইনলি 8টা ডাইৰেকশ্যন থাকে 8টা ডাইৰেকশ্যনৰ 4টা মেজৰ আছে সেই 4টা মেজৰ কি হ'ল নৰ্থ চাউথ ইষ্ট ৱেষ্ট অ'কে আৰু এই কথাটো মনত ৰাখিব যেতিয়া এই ধৰণৰ প্ৰব্লেমবোৰ কৰিবলৈ যাব সদায় এই ডায়েগ্ৰামটো বনাই ল'ব অ'কে নৰ্থ চাউথ ইষ্ট ৱেষ্টৰ ডায়েগ্ৰামটো ফাৰ্ষ্টতে বনাব আৰু যদি দেখিছে যাতে যোনখিনি মানে চাব আপোনাৰ ডাইৰেকশ্যন আছে সেইখিনিও বনাব লাগিব তো আপুনি তেতিয়া নৰ্থ ইষ্ট চাউথ ৱেষ্ট নৰ্থ ৱেষ্ট কেইটাও বনাই ল'ব মনতে ভাবি নাথাকিব যে মই ভাবি লৈছোঁ এই ধৰণে নৰ্থ হ'ব এইপিনে এইটো চাউথ হ'ব কেতিয়াও এইটো ভুল নকৰিব ড্ৰয়িং বনোৱাটো কিমান টাইম লাগিব বৰ বেছি 10 ছেকেণ্ড ধৰি ল'লোঁ 10 ছেকেণ্ডত আপোনাৰ ড্ৰয়িং হ'ব তো আপোনাৰ কাৰণে ইজি হ'ব যেতিয়া আপোনাৰ তাতে ওচৰত আপোনাৰ যেতিয়া মানে পেপাৰত থাকিব ড্ৰয়িংটো তো আপোনাৰ মানে কেলকুলেশ্যন অট'মেটিকলি কাৰেক্টৰ পিনে গৈ থাকিব ঠিক আছে চ' এইখিনি গম পালে এবাৰ নেক্সট চাওক সদায় এটা কথা মনত ৰাখিব যেতিয়াই আপোনাৰ মানে ক'ব যে কোনোবা এজন মানুহ আপোনাৰ চিধা গৈ আছিলে আৰু আফটাৰ ডেট ৰাইট ছাইডে মুভ কৰি দিলে তো ৰাইট ছাইডে মুভ কৰা মানে কি আপোনাৰ ডাইৰেক্টলি 90 ডিগ্ৰী মুভ কৰা অ'কে ডাইৰেক্টলি আপোনাৰ 90 ডিগ্ৰী মুভ কৰা এনেকুৱা যদি তাতে ডাইৰেকশ্যন মেনশ্যন থাকে যদি তাতে ডাইৰেকশ্যনটো লিখা থাকে যে 45 ডিগ্ৰী 135 ডিগ্ৰী 140 ডিগ্ৰী তেতিয়া কথা বেলেগ যদি একো ডাইৰেকশ্যন দিয়া নাই ডাইৰেক্টলি কোৱা আছে যে লেফ্ট ৰাইট এই ধৰণৰ যদি কোৱা আছে তো আপোনালোকে বাই ডিফল্ট মানে আপোনালোকে 90 ডিগ্ৰী ধৰি ল'ব ঠিক আছে চ' এইখিনি চাগে আপোনালোকে বুজি পাইছে চ' ৰাইট যোৱা এতিয়া চাওক চবতকৈ মেইন প্ৰব্লেমটো হয় চব ষ্টুডেণ্টছৰ যে আপোনাৰ যেতিয়া লেফ্ট কয় ৰাইট কয় তো ডাইৰেকশ্যনটো অলপমান উল্টা পুল্টা লাগি যায় সেইখিনি মতে আৰু মে বি বহুতৰ ভুলো হৈ যায় চ' আপোনাক এটা মই মানে ট্ৰিক এটা শিকাই আছোঁ ট্ৰিক মানে এনেকুৱা ধৰণৰ দুটা টাইপৰ আছে যোনে মানে ইউজ কৰি ভাল পায় তেওঁলোকে সেইটোৱে ইউজ কৰিব পাৰে ইয়াতো আপোনালোকে ধৰি লওক যে চাই লওক মানে ফৰ এন এক্সাম্পল আপোনালোকে ধৰক যে ইয়াতে ৰাম আছে অ'কে ৰামে নৰ্থৰ ইয়াতে মই ড্ৰয়িংটো বনাই লৈছোঁ নৰ্থ চাউথ ইষ্ট ৱেষ্ট অ'কে চ' আমি ড্ৰয়িংটো বনাই লৈছোঁ তাৰপিছত কি কৰিব লাগিব আপোনালোকে এই যে ইয়াতে মানি লওক যে এজন মানুহ আছে তাৰ নাম হ'ল ৰাম অ'কে বেছিভাগটো কুৱেশ্যনত আপুনি ৰাম শ্যাম সেইবোৰেই দেখা পাব অ'কে তো ময়ো ধৰি লৈছোঁ আৰু ৰাম বুলি তো ৰাম কি কৰিছে আপোনাৰ নৰ্থৰ পিনে গৈছে অ'কে গ'লেই হ'ল নৰ্থৰ পিনে এই যে নৰ্থৰ পিনে গৈছে আপুনি ভাবক যে মই সেই জেগাটোত খাৰা হৈ আছোঁ আৰু মই নৰ্থৰ পিনে গৈ আছোঁ ইমেজিন কৰক যদি কাৰোবাৰ তাতে ইমেজিনেশ্যন পাৱাৰটো আছে তেনেহ'লেহে ইমেজিন কৰিব আৰু যদি বহুতে ইমেজিন কৰিব নোৱাৰিব পাৰে তো তাৰ কাৰণে মই এটা ছেকেণ্ড ট্ৰিক ক'ম অ'কে চ' ৰাম গৈছে আপোনাৰ নৰ্থৰ পিনে অ'কে নৰ্থৰ পিনে গৈ কিনে এইবাৰ কৈছে কি ৰাইটৰ পিনে হি টাৰ্ণছ ৰাইট বুলি কোৱাৰ লগে লগে আপুনি ভাবি লওক যে আপুনি নৰ্থৰ পিনে চাই আছে এতিয়া যদি ৰাইটৰ পিনে যদি সি টাৰ্ণ কৰিছে তো সি কোন ডাইৰেকশ্যনত যাব অবভিয়াছলি ৰাইট হেণ্ডটো আপোনাৰ ৰামৰ কোন পিনে আছে ইষ্টৰ পিনে আছে তো আপুনি এইপিনে মুৰি যাব ৰাইটৰ পিনে অ'কে এইটো এটা আছে এইটো এটা মেথড যে আপুনি নিজকে ৰামৰ ঠাইত আপুনি নিজকে খাৰা কৰি লওক আৰু তাৰপিছত আপুনি ভাবক যে মই যদি নৰ্থৰ পিনে চিধা গৈ আছোঁ আৰু মোক যদি কৈছে যে ৰাইট টাৰ্ণ ল'বৰ কাৰণে তো মই কি কৰিম নিজৰ ৰাইট হেণ্ডখন চাম ৰাইট হেণ্ডখন মোৰ ইপিনে আছে তো মই ইষ্টৰ পিনে ৰাইট হেণ্ডখন আছে তো মই ৰাইট ছাইডে ইষ্টৰ পিনে মুভ হৈ ল'ম ঠিক আছে এইটো এটা হ'ল ট্ৰিক ছেকেণ্ড ট্ৰিকটো হ'ল আপোনাৰ
আপোনাৰ লেফ্ট হেণ্ডখন লৈ ল'ব ঠিক আছে আপোনাৰ লেফ্ট হেণ্ডখন আগত ৰাখক লেফ্ট হেণ্ডখন লওক লেফ্ট হেণ্ডখন লৈ কেনে আপুনি ইয়াতে কি কৈছে ৰাম ইজ মুভিং টুৱাৰ্ডছ নৰ্থ ঠিক আছে ৰাম নৰ্থৰ পিনে গৈ আছে তো আপুনি হাতখনো সেই ধৰণে লৈ যাওক হাতখন কি অ'কে চ' আপোনাৰ কেনেকুৱা আপোনাৰ লেফ্ট হেণ্ডখন ল'লে লেফ্ট হেণ্ডখন আপুনি কি কৰক আপুনি থিয় কৰি ৰাখক ঠিক আছে লেফ্ট হেণ্ডখন থিয় কৰি ৰাখক আপোনাৰ থামটো ওপৰ পিনে হ'ব লাগিব ঠিক আছে এতিয়া চাওক মই যদি মানে ভিজুৱেলি যদি আহিব পাৰিলোঁ হয় আপোনালোকক ভালদৰে বুজাব পাৰিলোঁ হয় বাট মানে কি জাষ্ট মই আপোনালোকক বুজাব চেষ্টা কৰি আছোঁ যে আপোনাৰ লেফ্ট হেণ্ডখন লৈ কেনে আপোনাৰ যোনটো মানে আপোনাৰ বুঢ়া আঙুলিটো আপোনাৰ মুখৰ পিনে হ'ব ঠিক আছে চ' তেতিয়া দেখিব আপোনাৰ যোনপিনে আপোনাৰ নখ আছে অ'কে যোনপিনে আপোনাৰ নখ আছে সেই নখৰ পিনে আপোনাৰ হ'ব লেফ্ট ছাইড আৰু যোনপিনে আপোনাৰ পতাখন আছে সেইপিনে হ'ব আপোনাৰ ৰাইট ছাইড অ'কে চ' কি কৈ আছিলোঁ মই যে ৰাম ইজ মুভিং টুৱাৰ্ডছ নৰ্থ চ' আপোনাৰ হাতখনো সেই ধৰণে যাব তাৰপিছত কি কৈছিলোঁ যে ৰাম টাৰ্ণছ ৰাইট অ'কে ৰাম টাৰ্ণছ ৰাইট মানে আমাৰ কি আছে পতাখনটো আমাৰ ৰাইটৰ পিনে আছে তো আমি কি কৰিম ৰাইটৰ পিনে ঘূৰাই ল'ম হাতখন অ'কে চ' যেতিয়া আমি হাতখন ঘূৰাই ল'লোঁ তো আমি ডাইৰেকশ্যনটো পাই গ'লোঁ চ' আমি দুটা বস্তু আমি ইয়াতে মই বুজাবলৈ চেষ্টা কৰি আছোঁ যে ফাৰ্ষ্ট কথাটো হ'ল আপোনালোকে ইমেজিন কৰক যে আপুনি তাতে খাৰা হৈ আছে এণ্ড আফটাৰ ডেট যি ধৰণে আপোনাক ডাইৰেকশ্যনবোৰ দিয়া যাব সেই ধৰণে আপুনি গৈ থাকক অ'কে সেইটো এটা কথা ছেকেণ্ড কথাটো হ'ল আপোনাৰ ইয়াতো এইটোও কৰিব পাৰে এইটো মানে ইউনিভাৰ্চেল ট্ৰুথ বুলি কোৱা যায় যে আপোনাৰ মানে হাতখন থিয় কৰি ৰাখক থিয় কৰি ৰখাৰ পিছত আপোনাৰ যোন ডাইৰেকশ্যন যাব দি আছে আপুনি সেই ডাইৰেকশ্যনে গৈ থাকক তাৰপিছত যোনপিনে আপোনাৰ নখ হ'ব সেইপিনে আপোনাৰ হ'ব লেফ্ট ছাইড আৰু যোনপিনে আপোনাৰ পতাখন হ'ব সেইপিনে হ'ব আপোনাৰ ৰাইট ছাইড ঠিক আছে চ' এই ধৰণে কি হ'ব আপোনাৰ কুৱেশ্যনৰ এনচাৰবোৰো সঠিককৈ ওলাব প্লাছ আপোনাৰ মানে স্পীডো বাঢ়িব ঠিক আছে কুৱেশ্যনবোৰৰ এনচাৰ কৰাটো অ'কে যদি বুজি পোৱা নাই আপোনালোকে কমেণ্ট কৰি দিব মই আকৌ বুজাবৰ কাৰণে চেষ্টা কৰিম বাট মোৰ মানে নিজে ভাবিছোঁ যে আপোনালোকে বুজি পাইছে বুলি ইয়াৰ পিছত আপোনাৰ দুটা কথা আছে এটা আছে আপোনাৰ এণ্টি ক্লকৱাইজ আৰু এটা আছে ক্লকৱাইজ ইয়াতেও বহুতে মানে কনফিউজনত থাকে যে ক্লকৱাইজ কিহক কয় এণ্টি ক্লকৱাইজ কিহক কয় চাওক ক্লকৱাইজ কি হয় আপোনাৰ ঘড়ীটো দেখিছে ন ঘড়ীৰ কাঁটা যোনপিনে ঘূৰি আছে মানে যোনটো ডাইৰেকশ্যনত ঘূৰি আছে সেইটোক ক্লকৱাইজ বুলি কয় আৰু ঘড়ীৰ কাঁটা মানে বিপৰীতে আপোনাৰ যোনটো ডাইৰেকশ্যন হয় ঘূৰাৰ মানে ঘড়ীৰ কাঁটাকেইটা যোনপিনে ঘূৰি আছে সেইটো ক্লকৱাইজ বুলি কয় আৰু বিপৰীতে যোনখিনি ঘূৰি আছে সেইটোক এণ্টি ক্লকৱাইজ বুলি কয় ঠিক আছে সদায় আপুনি ইমেজিনেশ্যনত ৰাখি দিব যে ঘড়ীটো আছে তো ঘড়ীটো আপোনাৰ দেখিছে যে আপোনাৰ মানে তলৰ পিনে আহি আছে তো সেইটো মানে ক্লকৱাইজ অ'কে আৰু যোনপিনে আপোনাৰ মানে ঘূৰা নাই সেইপিনে আপোনাৰ এণ্টি ক্লকৱাইজ বুলি কোৱা যায় অ'কে মানে ইয়াতে যদি আমি এই ডায়েগ্ৰামটোত যদি চাওঁ তো চাওক এনেকৈ যদি ঘূৰে এই ধৰণৰ যদি ঘূৰে তেনেহ'লে এইটোক কি কয় ক্লকৱাইজ অ'কে এই ধৰণৰ যদি ঘূৰে ক্লকৱাইজ এতিয়া ঘড়ীটো চাবচোন আপুনি ঘড়ীটো এই ধৰণে ঘূৰি আছে আৰু এণ্টি ক্লকৱাইজ কাক কোৱা যায় এণ্টি ক্লকৱাইজ যদি এই ৰঙা যে মই আঁকি আছোঁ এই ধৰণে যদি যায় তেনেহ'লে এইটো কি কয় এণ্টি ক্লকৱাইজ অ'কে এইটো কি কয় এণ্টি ক্লকৱাইজ চ' মনত ৰাখিব এইটো বস্তু বিকজ কুৱেশ্যনত যাই কিনে অলপমান কেতিয়াবা হেৰি হৈ যাব পাৰে অ'কে এতিয়া নেক্সট আপোনাক আৰু এটা বস্তু বুজাবলৈ আছিলে চাওক আপোনালোকে জানে যে ছানৰাইজ কোন পিনৰ পৰা হয় আৰু ছানছেট কোন পিনৰ পৰা হয় মানে আপোনাৰ সূৰ্য উদয় হয় কোন পিনৰ পৰা ইষ্ট ফালৰ পৰা মানে পূব ফালৰ পৰা ঠিক আছে আৰু সূৰ্য অস্ত কোন পিনে হয় আপোনাৰ ৱেষ্ট মানে আপোনাৰ পশ্চিম দিশে চ' এই বস্তুটো সদায় মনত ৰাখিব ছানৰাইজ ইষ্টৰ পিনৰ পৰা আৰু ছানছেট আপোনাৰ ৱেষ্টৰ পিনে অ'কে কিছুমান কুৱেশ্যন আহিব তাতে আপোনাৰ শ্বেডৰ কুৱেশ্যন আহে সেইবোৰো বাৰু মই বস্তুবোৰ ভালদৰে বুজাই দিম চ' এইবোৰ মানে জাষ্ট বেছিকখিনি বুজি লওক মানে কি লাগে মানে এই চেপ্টাৰটো পঢ়াৰ কাৰণে আপোনাক কি লাগে পিছত যেতিয়া কুৱেশ্যন কৰিম তো আপোনালোকৰ
সব যোনবোৰ ডাউট আছিলে সব ক্লিয়াৰ হৈ যাব। এইবোৰ হ'ল। এবাৰ নেক্সট কি আছে আপোনাৰ তাতে সবতকৈ জানিব লগা কথা আছে, সেইটো হ'ল আপোনাৰ পাইথাগোৰাছ থিয়ৰম। ওকে, বহুতে পাইছে পাইথাগোৰাছ থিয়ৰম কি বস্তু, বহুতে নাপাবও পাৰে। ওকে, পাইথাগোৰাছ থিয়ৰম। সো পাইথাগোৰাছ থিয়ৰমটো কি, যদি আমাৰ তাতে এটা ৰাইট এংগেল ট্ৰাইংগেল এটা থাকে, ঠিক আছে, যাৰ চেণ্টাৰ এংগেলটো আপোনাৰ 90 ডিগ্ৰী। ওকে, ইয়াতে যদি আমি ধৰি লওঁ যে ইয়াতে এ আছে, এই লাইনডালৰ লেন্থ হ'ল আপোনাৰ এ, এই লাইনডালৰ লেন্থ হ'ল আপোনাৰ বি, আৰু এইডাল আমি ধৰি ল'লোঁ চি। ঠিক আছে, তো এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ ইজ ইকুৱেল টু চি স্কুৱেৰ। ওকে, এইটো হ'ল আপোনাৰ পাইথাগোৰাছ থিয়ৰম। মানে আপোনাৰ যদি চি ছাইডটো জানিব লগা আছে তেনেহ'লে আপুনি এ স্কুৱেৰ আৰু বি স্কুৱেৰৰ প্লাছ কৰি লওক, তাৰপিছতে যোনটো এনচাৰ আহিব তাক স্কুৱেৰ ৰুট কৰি দিব পাৰে। মানে চি ইজ ইকুৱেল টু স্কুৱেৰ ৰুট অফ এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ। ওকে, চ' কেতিয়াবা কেতিয়াবা আপোনাৰ এইটো কামত আহিব পাৰে। জেনেৰেলি কেনেকুৱা ধৰণৰ, ভাবি লওক যে এয়া মই এইটো ডাইৰেকশ্যনটো আগত বনাই দিছোঁ ৰ'ব আপোনাক। এই ধৰণৰ আপুনি ধৰি লওক যে এইটোতো লিখিছিলে নৰ্থ সাউথ ইষ্ট ৱেষ্ট। ওকে, এতিয়া মানুহ এজন ভাবি লওক যে মানে এই ধৰণে গৈছিলে, তাৰপিছতো ওপৰ পিনে গ'ল। ওকে, মিনছ নৰ্থৰ পিনে গ'ল, প্ৰথমতে ইষ্টৰ পিনে গৈ আছিলে, তাৰপিছত নৰ্থৰ পিনে গ'ল, তাৰপিছত আকৌ ইষ্টৰ পিনে গ'ল। তো কওক আপোনাৰ চেণ্টাৰৰ পৰা, য'ৰ পৰা অৰিজিন হয়, অৰিজিনৰ পৰা এণ্ড পইণ্টলৈ কিমান ডিষ্টেঞ্চ তেওঁ ট্ৰেভেল কৰিছে, এই ধৰণৰ আপোনালোকে কুৱেশ্যন পাব। ওকে, চ' এই ধৰণৰ কুৱেশ্যন এতিয়া চাওক, ইমানখিনি ডিষ্টেঞ্চ তেওঁ ট্ৰেভেল কৰিছে, মানে ধৰি লওক যে ৰাম মুভিং টুৱৰ্ডছ ইষ্ট, দেন হি টাৰ্ণছ লেফ্ট টুৱৰ্ডছ নৰ্থ, এণ্ড দেন হি টাৰ্ণছ ৰাইট। তো যিমান ডিষ্টেঞ্চত গৈ কিনে তেওঁ পালে জেগাটো, তো সেইটো কিমান অৰিজিনৰ পৰা কিমান ডিষ্টেঞ্চ। যদি এই ধৰণৰ কুৱেশ্যন আহে তেতিয়া আপোনালোকে ফচি যাব যে কেনেকৈ ওলাম, এনচাৰটো কেনেকৈ ওলাব। ধৰি লওক এইটো আমি এ বুলি ধৰিলোঁ, ঠিক আছে, এইটো আমি বি বুলি ধৰি ল'লোঁ, যে ৰামে আপোনাৰ এই ডিষ্টেঞ্চ মানে টুৱৰ্ডছ ইষ্ট আপোনাৰ এ ডিষ্টেঞ্চ গৈছে, তাৰপিছতে নৰ্থৰ পিনে ধৰি লওক আপোনাৰ চি ডিষ্টেঞ্চ গৈছে, আৰু তাৰপিছত আকৌ ৰাইট লওঁতে আমাৰ বি ডিষ্টেঞ্চ গৈছে। চ' এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আপুনি কি কৰিব, এই যে আপোনাৰ এইখিনি আপুনি এক্সটেণ্ড কৰি দিব। ঠিক আছে, ইয়াতে লাইনকেইটা জইন কৰি দিব। এতিয়া লাইনকেইটা জইন কৰাৰ পিছত ইয়াতে যদি এইখিনি এ হয়, তো এইখিনি পাৰ্ট কি হ'ব, এইখিনি পাৰ্ট কি হ'ব আপোনাৰ বি হ'ব ন। ওপৰতো যিমান ডিষ্টেঞ্চ এইখিনিও আমি ছেমে ধৰিছোঁ, বিকজ 90 ডিগ্ৰী, তো এইখিনি বি হ'ব। এতিয়া এইখিনি কোৱা আছে আমাৰ তাতে চি, চৰি এইখিনি আমাক কোৱা আছে চি বুলি। তো আমি ইয়াতে ভালদৰে যদি এই ট্ৰাইংগলটোক বনাওঁ, এই ট্ৰাইংগলটোক যদি আমি ভালদৰে বনাওঁ, তো আমি কি পাম, ইয়াতে এ প্লাছ বি আৰু এইখিনি কি পাম চি। ঠিক আছে, তেতিয়াতো আমি এই ডিষ্টেঞ্চ পাই যাম ন। আমি যদি এই ডিষ্টেঞ্চটো ওলাব লাগে, আমি যদি এইটো ডি ধৰি ল'লোঁ, আমি ডি ডিষ্টেঞ্চটো ওলাব লাগে। তো ডি ডিষ্টেঞ্চ ওলাবৰ কাৰণে কি কৰিম, ডি ইজ ইকুৱেল টু আগৰ নিচিনা পাইথাগোৰাছ থিয়ৰম লগাই দিম, চি স্কুৱেৰ প্লাছ এ প্লাছ বি হোল স্কুৱেৰ, আপোনাৰ এনচাৰ ওলাই যাব। ওকে, চ' আশা কৰিছোঁ বুজিছে আপোনালোকে। মানে কি কৈছোঁ মই আপোনাক, যে যদি এজন মানুহে আপোনাৰ মানে ৰাম ধৰি লওক, ৰামে আপোনাৰ ইষ্টৰ পিনে এ ডিষ্টেঞ্চ গৈছে, তাৰপিছতে নৰ্থৰ পিনে চি ডিষ্টেঞ্চ গৈছে, আকৌ ইষ্টৰ পিনে বি ডিষ্টেঞ্চ গৈছে। চ' লাষ্ট পইণ্টটো আৰু অৰিজিনেল পইণ্টৰ মাজত ডিষ্টেঞ্চ কিমান, তো সেইটো যদি আমাক ক'ব লাগে, আমি যদি সেইটোৰ এনচাৰ দিব লাগে, তো এই ধৰণে আপুনি চিমিলাৰ ট্ৰাইংগেল কিবা কিবি এইবোৰ কৰাতকৈ ইটছ বেটাৰ আপোনালোকে এই ট্ৰাইংগেলটো বনাই লওক। এই ট্ৰাইংগেলটো আপুনি এক্সটেণ্ড কৰি দিয়ক। তো এক্সটেণ্ড কৰাৰ লগে লগে এই লাষ্ট পইণ্টটো আৰু তলৰ যোনটো এক্স এক্সিছ, এইটো যদি আমি জইন কৰি দিওঁ, তো আমি চি ডিষ্টেঞ্চটো পাই যাওঁ। চ' আমি যদি ইয়াতে ভালদৰে এই ট্ৰাইংগেলটো বনাইছোঁ, চ' এইখিনি আপোনাৰ কি হ'ব, এইখিনিতো পাৰ্ট হ'ল আপোনাৰ চি। অ'কে, আৰু ইয়াতে যোনখিনি পাৰ্ট আছে এইখিনি কি হ'ব, এ, আৰু ওপৰৰ পৰা বিটো তলত নামি আহিব, তো এ প্লাছ বি। তো এই যোনটো পাৰ্টটো এইটো হ'ল আপোনাৰ ডি। তো আমি এই ডি ডিষ্টেঞ্চটো লাগে, তো ডি ইজ ইকুৱেল টু ৰুট অভাৰ অফ চি স্কুৱেৰ প্লাছ এ প্লাছ বি হোল স্কুৱেৰ দি, মানে বাই পাইথাগোৰাছ থিয়ৰম আমি এনচাৰটো ওলাব পাৰোঁ। অ'কে,
এতিয়া যদি আৰু এটা বস্তু জানি থওক, ট্ৰাইংগলৰ ৰুল হয় যে যদি মাজৰ এংগেলটো 90 ডিগ্ৰী যদি মাজৰ এংগেলটো হয় তো সদায় কি হয়, এইটো ৰাইট এংগেল ট্ৰাইংগেল। অ'কে, ৰাইট এংগেল ট্ৰাইংগেল। আৰু এইটো এংগেল যদি 45 ডিগ্ৰী হয় তো আমি জানো ট্ৰাইংগেলত 180 ডিগ্ৰী হয়। চ' 45 90 তো এইখিনিওতো 45 হ'ব ন। 45 ডিগ্ৰী প্লাছ 45 ডিগ্ৰী 90 ডিগ্ৰী, 90 ডিগ্ৰী প্লাছ 90 ডিগ্ৰী 180 ডিগ্ৰী হয়। এতিয়া কি হ'ল, এই এংগেলটো আৰু এই এংগেলটোতো ইকুৱেল হৈ আছে। যদি এই এংগেলটো আৰু এই এংগেলটো ইকুৱেল হৈ আছে, যদি আমি ইয়াতে নাম দিছোঁ, এটা ছাইডৰ নাম এ, এটা ছাইডৰ নাম এইটো ছাইডৰ নামতো এ হ'ব ন। এইটো যদি এংগেল দুটা যদি ছেম তো আপোনাৰ অপজিট ছাইডকেইটাও আপোনাৰ ছেম হ'ব। অ'কে, চ' আপোনাৰ তেতিয়া যদি আপোনাৰ হাইপটেনাছটো ওলাব লাগে, মানে এই ডিষ্টেঞ্চটোক যদি ওলাব লাগে, তো আমি ডাইৰেক্টলি লিখি দিব পাৰোঁ যে এ √2 বুলি। অ'কে, এ √2 বুলি অট'মেটিকলি আমি লিখি দিব পাৰোঁ। অ'কে, চ' আমি বুজিলোঁ ডাইৰেকশ্যনত কেইটা ভাগ থাকে বা কি ধৰণৰ বস্তু, এইবোৰ মানে বেছিক পইণ্টবোৰ বুজালোঁ। আৰু পাইথাগোৰাছ থিয়ৰম হওক বা ট্ৰাইংগলৰ কিছুমান ৰুল আছে, এইবোৰো বুজাই দিলোঁ। আপুনি মানে নেক্সট যেতিয়া আপোনালোকে কুৱেশ্যনবোৰ কৰিব, আপোনালোকৰ কাৰণে ইমান টান নহ'ব। ঠিক আছে, চ' আজিৰ কাৰণে বাৰু ইয়াতে সামৰিলোঁ। আৰু আপোনালোকে যদি ভাল পাইছে তো ভিডিঅ'টোক লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিব। অ'কে, থেংক ইউ।